পৰম সৌভাগ্য আহি আহি নাৰায়ণৰ কাষতে ওলাম। প্ৰণাম দয়াময়। আহা মামা, মই তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰ ভাৱৰ মাজতেই মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰ চাউল উতলিল। কিয়? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখি আমিবোৰ চকুত পৰা নাছিল। এতিয়া যদুপতিয়ে হেৰিবিলাক শেষ কৰি সৰু সুৰা তৰাৰ লেখত ধৰি চাহি তেতিয়া আমিতো পপীয়া তৰাহে আমাক সহায়। তুমি বৰ চতুৰ মামা। সকলোখিনি নাৰায়ণৰ পৰাই ভাল। বাৰু এটা কথা কোৱাচোন, এই কুৰুক্ষেত্ৰ যুদ্ধ তুমি কাৰ পৰা জয় ভাল? পৰাজয় হবলৈ বাকী নাই দয়া। মই এতিয়া ভাল পাইছো নে বেয়া পাইছো নাৰায়ণে জানে। মামা, কৌৰৱৰ আশ্ৰয় দুৰ্যোধনৰ ইমানে বিশ্বাসঘাতক হৈ বিশ্বাসঘাতকী হলে কিয়? ইয়াৰ উত্তৰ মই দয়াময়ক দিব লাগিব। তুমি নিষ্ঠুৰ মামা। আৰু তুমি? মই কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যত কোনখিনি ক্ষতি হ'ল দয়াময়? ভাগিন ঘূৰি মুখৰ অমৃতৰে বোলে হৃদয়ৰ চিৰ সঞ্চিত হলাহল সন্মুখমৰত অধিকাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক নিশ্চয় কুধান্ধ মানৱ মৰ্যদপতি কুধান্ধ মানৱ। এই প্ৰবঞ্চনা প্ৰতাৰণা ময়ো ক্ষমাৰ অযোগ্য বুলি জানো। কিন্তু পূৰ্ণ ব্ৰহ্ম দয়াময়ৰ কপোৰ চিন্তাতকৈ মোৰে আচৰণ বেছি দুখনীয়নে? তুমি ভুল বুজিছা মামা। ভুল কৰি জীৱনটো ঘৰতেই অভ্যস্ত। এতিয়া জীৱনৰ এই পথৰতে এই ভুল নাভাবে। তোমাৰ